हेलो गाइस की खबर आपनालोকৰ आशा करू সকলো ভালে আছে ময়ো ভালে মোৰ আন এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ স্বাগতম আজি এটা বহুত ইজি ৰেচিপি লৈ আহিছো আৰু খাবলৈ কিন্তু বহুত সোৱাদ দেই বলক ৰেচিপিটো জানিবৰ কাৰণে ভিডিঅ'টোৰ ভিতৰলৈ আজি মই বনাব ওলাইছো চিকেন চীজ ৰোল বা ইয়াক চিকেন ব্ৰেড ৰোল বুলি কয় আৰু এই ৰেচিপিটো আজি মই কেৰাহীত বনাম কিন্তু আপোনালোকে এইটো ওভেনত বনাব পাৰে কিন্তু মই আজি ওভেনত নবনাও তো বলক এই ৰেচিপিটো আৰম্ভ কৰো যদি এই ৰেচিপিটো ভাল লাগে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ইয়াৰ কাৰণে লৈছো মই এটা বউলত 1 কাপ গৰম পানী আৰু ইয়াতে দিম মই 1 চামুচ চেনি আৰু ইয়াত দিম মই সোৱাদ অনুসৰি নিমখ আৰু 2 চামুচ ইষ্ট আৰু আজিকালি ইষ্ট সকলো দোকানতে পোৱা যায় আৰু এতিয়া মই এইখিনি ঢাকন দি ৰাখিম যেতিয়ালৈ ইষ্টে নিজৰ কাম নকৰে 10 মিনিটৰ পিছত আমাৰ ৰেডি হৈ গল এতিয়া ইয়াতে আমি দিম 2 কাপ ময়দা আপোনালোকে নিজৰ ইচ্ছা অনুসৰি ল'ব পাৰে আৰু ইয়াতে দিছো মই 2 চামুচ পাউডাৰ গাখীৰ আৰু এইটো অপচনেল হয় আপোনালোকে দিলেও হ'ব নিদিলেও হ'ব এতিয়া এইখিনি ভালদৰে হাতেৰে খানি লম আৰু আমি এই ডোটো অকনমান ঢিলা কৰি ৰাখিম আৰু যদি দৰকাৰ হয় আপোনালোকে পানী অকনকে গৰম পানী দিব পাৰে আৰু এই ডোটো অকনমান ঢিলা কৰি মাৰিব লাগে এতিয়া মই অকনমান ৰিফাইন তেল দিছো আপোনালোকে 2 চামুচ মান দিলেই হ'ব আৰু ৰিফাইন তেল দি আমি ভালদৰে মাৰি লম এতিয়া আৰু অকনমান ৰিফাইন তেল দি ওপৰতে খানি লম যাতে যেতিয়া ডোটো ফুলিব তেতিয়া যাতে আমাৰ শুকান নহয় এতিয়া আমি প্লাষ্টিক ৰেপ পেপাৰে 2 ঘণ্টাৰ কাৰণে ঢাকি ৰাখিম আপোনালোকে প্লেট ইউজ কৰিব পাৰে ঢাকন দিবৰ কাৰণে এতিয়া আমি ব্ৰেডৰ ভিতৰত দিবৰ কাৰণে ষ্টাফিংখিনি ৰেডি কৰিম আৰু তাৰ কাৰণে লৈছো মই এটা গৰম কেৰাহীত তেল দি তাতে কেইফুটমান নহৰু অকনমান দি লৰাই থৈছো ভালদৰে আৰু ইয়াতে দিছো মই 2টা পিয়াজ আপোনালোকে যিমান পিয়াজ দিয়ে আপোনালোকৰ ইচ্ছা এতিয়া এইখিনি অকনমান সময় লৰাই দিম পিয়াজখিনি আমি বেছিকৈ নাভাজো অকন কেঁচা হৈ থাকোতে দিম এতিয়া মই চিকেনখিনি দি দিছো আৰু ভালদৰে খানি দিম এতিয়া এইখিনি দিম মই পিজ্জা মছলা আৰু নিমখ আপোনালোকে ইয়াতে সয়া সসো দিব পাৰে মই দিয়া নাই আৰু এইখিনি আমি ভালদৰে খানি লম আমাৰ ভজা হৈ গল চিকেন 2 ঘণ্টাৰ পিছত আমাৰ এইখিনি ডোখিনি ৰেডি হৈ গল দেখিছে আমাৰ ডোখিনি ফুলিছে আৰু এতিয়া আমি এইখিনি ভালদৰে আকৌ মিলাই লম এতিয়া আমি ৰেডি কৰি থোৱা চিকেনৰ ষ্টাফিংখিনিত অকনমান মজৰেলা চীজ দিছো কাৰণ এইটোৰ নামে হ'ল চীজ চিকেন চীজ ৰোল আৰু সেই কাৰণে ইয়াতে চীজ দিব লাগে এতিয়া আমি ডোখিনি ভালদৰে হাতৰ সহায়েৰে মাৰি লম কাৰণ যিমান মাৰিব আমাৰ ডোটো হিমানে সফট হ'ব সেই কাৰণে আৰু মাৰি লৈ ইয়াতে ধুনিয়াকে চাৰিফালে কাটি লম এতিয়া মই এইখিনি কাটি লৈছো মই বেছি ডাঙৰ কৰি পিস কৰা নাই আপোনালোকে যিমান ডাঙৰ কৰিব খোজে কৰিব পাৰে এতিয়া ইয়াৰে এক পিস মই বেলি লম এতিয়া মই গোল কৰি লম অকনমান বেলি এতিয়া আমি চিকেন ষ্টাফিংখিনি দি দিম ইয়াতে আৰু মই দেখুৱাৰ দৰে কৰি যাব এতিয়া আমি চাকুৰ সহায়েৰে ধুনিয়াকে কাটি লৈছো কাৰণ এটো কাটি ললেহে আমাৰ ডিজাইনটো আহিব এতিয়া কাটি লো অংশ মই ধুনিয়াকে এনেকৈ ডিজাইন দি যাম আপোনালোকে মই দেখুৱাৰ ধৰণে দি যাব এতিয়া আমি এখন ছুৰী সহায়েৰে যেটো শেষৰ অংশ আছে খিনি কাটি দিম কাৰণ কাটি দিলে আমাৰ শেপটো ধুনিয়া দেখা হ'ব এতিয়া এখন ঢাকন লৈছো আৰু ইয়াতে মই তেলেৰে গ্ৰীজ কৰি লৈছো আগতে ৰিফাইন তেলেৰে তাৰ পিছত এখন ঢাকনত দি দিছো এতিয়া দ্বিতীয়টো মই তেনেকৈ কৰি লম মই দ্বিতীয়টো কৰি দেখুৱাই দিছো কাৰণ দেখুৱাই দিলে আপোনালোকে জানিবৰ কাৰণে সহজ হ'ব
pressure, no more time. Can we make a move? Overthinking, you and I. এতিয়া মই ইয়াতে অকণমান গাখীৰ দি দিছোঁ ওপৰত লগাই আপোনালোকে যদি ইচ্ছা কৰে কণীও দিব পাৰে ওপৰত লগাই এতিয়া মই ইয়াৰ ওপৰত দিছোঁ অকণমান বগা তিল ডেকোৰেশ্যনৰ কাৰণে এতিয়া মই অকণমান নিমখ আৰু এডাল ষ্টেনৰ সহায়েৰে প্ৰথমতে 10 মিনিট প্ৰিহিট কৰি লৈছোঁ আৰু এইটো এতিয়া মই 20 মিনিটৰ কাৰণে বহুৱাই দিম মাজে মাজে এবাৰ চেক কৰিব মাজতে মই চেক কৰিছিলোঁ হোৱা নাই গতিকে আকৌ 10 মিনিটৰ কাৰণে বহুৱাই দিছোঁ এতিয়া এখন ভিজা টাৱেলৰ সহায়েৰে মই এইটো ঢাকি থৈ দিম তেতিয়া হলে সফট হ'ব নহলে টাইট হয় আমাৰ ৰেডি হৈ গ'ল চিকেন চিজ ৰোল যদি এই ৰেচিপিটো ভাল লাগে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আকৌ আহিম পুনৰ এটা নতুন ৰেচিপি সৈতে তেতিয়ালৈ বাই বাই